কোভিড ভ্যাকচিন প্ৰদান কাৰ্যসূচীক জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ পিছতে ৰাজ্যজুৰি দেখা গৈছে অভূতপূৰ্ব সঁহাৰি। হৃদয়বান লোকসকলে হিয়া উজাৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে দান বৰঙণি। উত্তৰ গুৱাহাটী ভেটামুখৰ কণমানিয়ে ব্যতিক্ৰমী ৰূপত পালন কৰিলে জন্মদিন। কেক মিঠাইৰ পৰিৱৰ্তে জন্মদিনৰ অনুষ্ঠানত স্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে দানপত্ৰ। কণমানি লগৰীয়া দানপত্ৰতে দিলে ধন। অধিক জনাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈয়ে। ভ্যাকচিন প্ৰদান অনুষ্ঠানক জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আহ্বান জনাইছিল তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিপুল সঁহাৰি লাভ কৰা হৈছে। আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ভেটামুখত। আৰু ভেটামুখত এক ব্যতিক্ৰমী ৰূপত জন্মদিন পালন কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এয়া হৈছে উত্তৰ গুৱাহাটীৰ ভেটামুখৰ দৃশ্য। আৰু কেকৰ সলনি ইয়াত এটা দানপাত্ৰ ৰখা হৈছে আৰু দানপাত্ৰত লিখা হৈছে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান বৰঙণি। এক উল্লেখনীয় পদক্ষেপ বুলি ক'ব লাগিব। আৰু লগতে বাৰ্থডেৰ এক ব্যতিক্ৰমী কাৰ্যসূচী উত্তৰ গুৱাহাটীৰ ভেটামুখত পালন কৰা হৈছে। মই দেখুৱাইছোঁ আজি হৈছে ভেটামুখৰ এটি পৰিয়ালৰ এগৰাকী কণমানি, তাৰ নাম হৈছে মাইনু। আজি মাইনুৰ জন্মদিন আৰু মাইনুৰ জন্মদিনৰ কোনো আড়ম্বৰপূৰ্ণ কাৰ্যসূচী নাই। আৰু এনেধৰণেই তেওঁ জন্মদিন পালন কৰা হৈছে। কেকৰ সলনি ইয়াত ৰখা হৈছে এটা দানপত্ৰ আৰু দানপত্ৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যোনে যেনেকৈ পাৰে সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আৰু যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ভেকচিন প্ৰদান অনুষ্ঠান, এই ভেকচিন প্ৰদান অনুষ্ঠানক জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। তাৰপিছতে উত্তৰ গুৱাহাটীৰ ভেটামুখত এক ব্যতিক্ৰমী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আজি তোমাৰ জন্মদিন। কি নাম তোমাৰ? মোৰ নাম সংস্কৃতি প্ৰিয়দৰ্শিনী। ঘৰত কি বুলি মাতে? মাইনু। মাইনু, কিমান বয়স হ'ব আজি? আজি মোৰ 10 years হ'ব। 10 years। দেখিছোঁ তোমাৰ ইয়াতে কোনো ধৰণৰ কেক নাই বা অন্যান্য কোনো ধৰণৰ ব্যৱস্থা নাই। তাৰ সলনি তুমি এটা দানপাত্ৰ ৰাখিছা, কিহৰ কাৰণে? মই ভাবিছোঁ যে মোৰ জন্মদিনত মই একো কিনা নাই, কাপোৰ কানি একো কিনা নাই, কেকো অনা নাই। মোৰ যোনখিনি জমা পইচা আৰু যোনখিনি মোৰ বাৰ্থডেত খৰচ হ'ব সেইখিনি মই আজি হেমন্ত মামাক দান কৰিম বুলি ভাবিছোঁ। এক নিশ্চিতভাৱে এক আদৰণীয় পদক্ষেপ যে এই কণমানিজনীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে তাই যি সাঁচতীয়া ধন বিভিন্নজনে তেওঁক দিয়ে, সেই সাঁচতীয়া ধন আজি মুখ্যমন্ত্ৰীক মামা হিচাপে কৈছে আৰু সেই মামালৈ তেওঁ দান বৰঙণি হিচাপে আগবঢ়াব। তাৰ মাজতে এই বাৰ্থডে কাৰ্যসূচী, তোমালোকে বাৰ্থডে পালন কৰা? ব্যতিক্ৰমী কাৰ্যসূচী উত্তৰ গুৱাহাটীৰ ভেটামুখত পালন কৰা হৈছে। আৰু ইয়াতে বাৰ্থডেলৈ অহা প্ৰতিজন কণমানি শিশুৱে মুখ্যমন্ত্ৰীৰ দানপত্ৰলৈ এনেধৰণে সাহায্য আগবঢ়াইছে। এক আদৰণীয় পদক্ষেপ। বৰ্তমান সময়ত এয়া হৈছে অতি উল্লেখনীয় পদক্ষেপ বুলি ক'ব লাগিব। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভেকচিন প্ৰদানক জন আন্দোলন হিচাপে গঢ়ি তুলিবৰ কাৰণে আহ্বান জনাইছিল। তাৰ মাজতে মাইনুৰ মাতৃ আছে, মাতৃৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। বাইদেউ, আপোনালোকে এক ব্যতিক্ৰমী ৰূপত জন্মদিন পালন কৰিছে। ইয়াত কোনো ধৰণৰ বাৰ্থডেৰ যি কাৰ্যসূচী থাকে সাধাৰণতে সেই কাৰ্যসূচী ইয়াত নাই। ইয়াত কেক নাই বা অন্যান্য কোনো ধৰণৰ ব্যৱস্থা নাই। তাৰ সলনি এটা দানপাত্ৰ ৰাখিছে আৰু সকলোৱে বিশেষকৈ কণমানি যিসকল ইয়াত শিশু আহিছে তেখেতসকলে এনেধৰণে সাহায্য আগবঢ়াইছে। মাইনুৰ মনলৈ এই ধাৰণাটো কেনেকৈ আহিল? আপোনালোকে কৈছে তাই নিজে কৈছে? তাই নিজেই ভাবিছে এইটো, যিহেতু ইমান মহামাৰী এটা আমাৰ হেৰি হৈছে, তাইৰ এই মানে কাৰ্যক আমি সঁহাৰি জনাইছোঁ, ভাল লাগিছে। নিশ্চিতভাৱে আদৰণীয় পদক্ষেপ। মাতৃয়েও ইতিমধ্যে সন্তোষ প্ৰকাশ কৰিছে। লগতে মোৰ ইয়াতে আছে তেখেত মাইনুৰ বৰদেউতাক আছে, বৰদেউতাকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিছোঁ। দেখিছোঁ আপোনালোকে ব্যতিক্ৰমী ৰূপত জন্মদিন পালন কৰিছে আপোনাৰ ভতিজীৰ। ইয়াত কোনো ধৰণৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচী নাই, কেক নাই, তাৰ সলনি এটা দানপাত্ৰ ৰাখিছে। কেনেকৈ আহিলে এই ধাৰণাটো? পোনপ্ৰথমতে মই জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতিকে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মুখ্যমন্ত্ৰী হিচাপে তেখেতক বহুত মই শুভকামনা জনাইছোঁ। অনাগত দিনত তেখেতে যাতে আমাৰ অসমখন ভাৰতবৰ্ষৰ অন্য ৰাজ্যত 5খন ৰাজ্যত সমকক্ষ হিচাপে তুলিব পাৰে, তাৰ বাবে তেখেতক মই বহুত শুভকামনা জনাইছোঁ। আজি আমি ইয়াতে মোৰ ভতিজী মাইনু মোক যোৱাকালি কৈছিলে, বৰ্তা মই বাৰ্থডে নাপাতো, মোৰ যিখিনি জমা আছে বা যিখিনি খৰচ হয় সেইখিনি মই আমাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈকে মই বৰঙণি হিচাপে আগবঢ়াই। মই খুব শুনি পেলাই বৰ আচৰিত হ'লোঁ যে ইমান অকণমান ছোৱালী এটা যে এনেকুৱা কথা এটা
এটা ভাবিব পাৰিছে তাৰ কাৰণে আজি মই অনুষ্ঠিতভাৱে তেখেতৰ বাৰ্থডেটো আমি পালন কৰিছোঁ কোনো মানে আমাৰ হেৰি নাই কোনো বাৰ্থডে কেক নাই বা কোনো হেৰি নাই আজি সেইকে পালন কৰিছোঁ দ্বিতীয়তে জন্মদিনত কিমান খৰচ কৰে আপোনালোকে মোৰ জন্মদিনত নাই বুলি ধৰক 15,000 পৰা 20,000 টকা আমি অনুষ্ঠিতভাৱে খৰচ কৰোঁ এটা আৰু মই কিছু খৰচ কৰোঁ গতিকে মই সেই খৰচখিনি আজি মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈকে মই চেকখন মই ৰেডি কৰি ৰাখিছোঁ তেখেতৰ সাহায্য পুঁজিলৈকে মই এইখন দান হিচাপে আগবঢ়াম যাতে তেখেতৰ যি মহামাৰীত যি তেখেতে অগ্ৰণী ভূমিকা লৈছে তাতে যদি কিছু সহায় হয় মোৰ এই ক্ষুদ্ৰ বৰঙণিয়ে এইখিনি ভাবিয়ে মই তেখেতলৈকে এই ক্ষুদ্ৰ বৰঙণিটো আগবঢ়াইছোঁ নিশ্চিতভাৱে আদৰণীয় পদক্ষেপ আৰু জন্মদিনত যি খৰচ হয় প্ৰায় 12,000তকৈ অধিক ধন খৰচ হয় এই ধন তেওঁ ইতিমধ্যে চেক যোগে মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মই পুনৰ কৈছোঁ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ভেকচিন প্ৰদান অনুষ্ঠানক জন আন্দোলন হিচাপে গঢ়ি তুলিব লাগে তাৰপিছতে সমগ্ৰ দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ কৰা গৈছে আৰু তাৰ মাজতে